নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সাধাৰণতে লাডাখ যাবলৈ বা ধুনীয়া সুন্দৰ ঠাইবিলাকলৈ যাবলৈ সকলো মানুহৰে হেঁপাহ থাকে। জীৱনত অলপ ফুৰিবলৈ, অলপ ৰিলেক্স ল'বলৈ। কোনোবা যায় আপোনাৰ কামৰ কাৰণে, ধৰক ভাল তেওঁ কামত ব্যস্ত হৈ থাকে বা বিজনেছ কৰে বা তেওঁ চাকৰি বাকৰি কৰে, তেওঁ অলপ মনটো ৰিলেক্স কৰিবৰ কাৰণে এটুকুৰা সুন্দৰ ঠাইলৈ যাবলৈ তেওঁ ইচ্ছা থাকে সকলো মানুহৰে। আমাৰ অসমৰ বিকাশ চেত্ৰীকে ধৰি বহুকেইজন ইউটিউবাৰ ব্লগাৰ লাডাখলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে আজিৰ পৰা। মই তেওঁলোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যাতে যাত্ৰাটো তেওঁলোকৰ সফল হয় আৰু যাতে অতি সুকলমে যাতে তেওঁলোকৰ লক্ষ্যত যাতে উপনীত হয় বা লাডাখ যাতে তেওঁলোক পাইগৈ অতি ধুনীয়াকৈ তেওঁলোকৰ যাত্ৰাত যাতে হৈ যায়, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এজন ইউটিউবাৰটো এতিয়া বৰ্তমান লাডাখ পাওঁ হ'ল আৰু কংকন তালুকদাৰ, তেওঁকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁ যাতে সুকলমে যাতে ঘূৰি আহিব পাৰে। আৰু বন্ধুসকল, আপোনালোক সকলোৱে মোকো অলপ সহায় কৰিব, অলপ ছাপোৰ্ট কৰিব। মই তেতিয়া আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বা ভাল ভাল কণ্টেণ্ট বনাবলৈ উৎসাহ পাম। ময়ো তেওঁলোকৰ লিখিয়াকৈ যাতে যাব পাৰোঁ আপোনালোকৰ কাৰণে ভাল ভাল ঠাইবিলাকলৈ। তেওঁলোক লাডাখ গৈছে, ময়ো কোনোবা তেনেকুৱা ভাল ভাল ঠাইলৈ নিব পাৰিম আপোনালোকক। কিন্তু বৰ্তমান মই অলপ মোৰ অলপ অৰ্থৰ অলপ অসুবিধা, সেই গতিকে ইমান যাবলৈতো সহজ নহয় ন। তেওঁলোকবিলাকেতো অকণমান টনকিয়াল, কিন্তু মই যাবলৈ ইমানটো সহজ নহয়, টকা পইচাও বহুতো লাগিব। যিহেতু মোৰ ইচ্ছা আছে যে মই নিজেও চামগৈ, লগতে আমাৰ অসমবাসী ৰাইজকো যাতে ভাল ভাল কণ্টেণ্ট বা ভাল ভাল ঠাইবিলাক যাতে দেখুৱাব পাৰোঁ আৰু বিভিন্ন ঠাই মানুহৰ লগত যাতে চিনাকি হ'ব পাৰোঁ বা বিভিন্ন ঠাইত যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিবিলাকো যাতে আমাৰ মানুহক শিকাব পাৰোঁ বা আমাৰ যিবিলাক সংস্কৃতি আছে সেইবিলাকো যাতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নিব পাৰোঁ বা বহুত সকলো ৰাইজকে যাতে উপনীত কৰিব পাৰোঁ যে আমাৰ অসমখনো অতি সুন্দৰ আৰু আমাৰ অসমীয়া সংস্কৃতি অতি মধুময়। সেই গতিকে আপোনালোক সকলোৱে মোক অলপ ছাপোৰ্ট কৰিব, যিহেতু ময়ো এটা অসমীয়া ল'ৰা আৰু আমি সকলো অসমীয়া ককাই ভাই, ইজনে আনজনক হেল্প কৰিব লাগিব। আপোনালোকে অলপ হেল্প কৰিব বা সহায় কৰিব, কাৰণ ময়ো এতিয়া বৰ্তমান অলপ মই অলপ জুনিয়ৰ ইউটিউবাৰ। সেই গতিকে ময়ো যাতে আগত যাতে ভাল কাম কৰিবগৈ পাৰোঁ, আপোনালোকে অলপ মোক সহায় কৰিব। যিহেতু মোৰ ইউটিউব চেনেলটোৰ পৰা মূল লক্ষ্যটো হৈছিলে যে মোৰ ধৰক আমাৰ ভিতৰুৱা অঞ্চলৰ যিবিলাক মানুহে নজনা কথা আছে, আমাৰ সংস্কৃতিৰ যিবিলাক নজনা কথা আছে, সেই কথাবিলাক যাতে মই ৰাইজৰ মাজলৈ যাতে নিব পাৰোঁ। অনাগত দিনত মই ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। বৰ্তমান মই অলপ চেষ্টা কৰি আছোঁ আৰু মই অলপ ধৰক শিকি আছোঁ, অলপ মই অনুশীলন কৰি আছোঁ। লাহে লাহে যিমানেই পুৰণা হৈ যাব সিমানেই ধুনীয়া ধুনীয়া কণ্টেণ্ট বা ধুনীয়া ধুনীয়া ভিডিঅ' মই বনাব পাৰিম আপোনালোকৰ কাৰণে। খালি মোক ছাপোৰ্ট লাগিব, সদায় মোক ছাপোৰ্ট কৰি যাব আপোনালোকে। মই আপোনালোকৰ কাৰণে কাম কৰিম, অকল ইউটিউবত ভ্লগ বুলি নহয়, যিকোনো কামেই কৰিবলৈ মই চেষ্টা কৰিম। ভাল কাম সমাজৰ যিবিলাক কাম কৰিলে যাতে আমাৰ ৰাইজৰ যাতে কিবা এটা যাতে উপকৃত হয়, সকলো ৰাইজ যাতে, মই তেনেকুৱা কাম কৰিম। নিজৰ মাতৃভূমিখনৰ কাৰণে আমাৰ জীৱনটোতো কেইদিনীয়া, যদি মাতৃভূমিখনৰ কাৰণে কিবা এটা কৰি যাব নোৱাৰোঁ, জীৱনটো কিবা ভাল নালাগিব। আৰু সকলো লোকৰে লক্ষ্য আছে কিছুমান, আৰু মোৰ সেইটো লক্ষ্য মাতৃভূমিখনৰ কাৰণে কিবা এটা কৰা। আৰু মোৰ ইউটিউব চেনেলটো মোৰ কি হয়, মোৰ এটা লক্ষ্য আছে যাতে মই ইউটিউব চেনেলটোৰ পৰা পিছত যদি মোৰ ছাবস্ক্ৰাইব আহিব, তাৰ পৰা মই কিবা এটা ধৰক পুৰস্কাৰ পাম বা মন্থলি কিবা এটা ফিজ পাম। সেই ফিজটো যাতে মই আমাৰ গাঁৱলীয়া অঞ্চলতে হওক, যিবিলাক দুখীয়া, যিবিলাক ধৰক তেওঁলোকৰ চলিবলৈ অসুবিধা হয়, মই তেওঁলোকক যাতে হেল্প কৰিব পাৰোঁ। মই তাকে সেইটো লক্ষ্য কৰি পেলাই মই ইউটিউব চেনেলটো খুলিছোঁ। মই ইউটিউবৰ ফালে ছাপোৰ্ট কৰিব লাগিব, ছাপোৰ্ট কৰিলেহে মোৰ চেনেলটো মনিফিকেশ্যন অন হ'ব আৰু মই কিবা এটা পাবলৈ পাম আৰু সেই যিটো যি মই পইচাই হওক বা যি হেৰি হওক মই যদি পাওঁ, মই আমাৰ দুখীয়া ৰাইজসকলক, যিবিলাক ৰাইজৰ ধৰক এতিয়া কৰোণা সময় হৈছে, তেওঁলোকে চলিবলৈ খুবেই অসুবিধা হৈছে, তেওঁলোকে দাইল আলুকেইটা বা চাউলকেইটা আনিবলৈও তেওঁলোক সক্ষম নহয়। মই তেওঁলোকবিলাকক অলপ সহায় কৰা মোৰ লক্ষ্য আছে সৰুৰে পৰাই। সেই গতিকে মই এইবিলাক কৰিছোঁ। আৰু ইউটিউবৰ বাহিৰেও মই বিভিন্ন কাম কৰিম। পিছত যদি মই কিবা জীৱনত যদি সফল হওঁ বা কিবা যদি ভাল মানুহ হ'ব পাৰোঁ, তেতিয়াও মই আমাৰ এই ৰাইজসকলৰ কাৰণেই কাম কৰি থাকিম। খালি আপোনালোকৰ ছাপোৰ্ট লাগিব, সকলোৱে মোক ছাপোৰ্ট কৰিব, আপোনালোকৰ আশীৰ্বাদ মোক লাগিব। ধন্যবাদ থাকিল, একে ক'লোঁ। আৰু আগলৈ ভাল ভাল ভিডিঅ' পাই যাব মোৰ পৰা।